নমস্কাৰ মই পম্পী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালেই আছোঁ যোৱা কেইটা ভিডিঅ'ৰ নিচিনা আজিও এটা মই ভিডিঅ' লৈ আনিছোঁ ভিডিঅ'টো হৈছে কাখলতি তল কলা পৰা কাখলতি তল বুলি নহয় আচলতে কিছুমানৰ কিলাকুটি কলা পৰে বা ভৰিৰ যিখিনি গৰুৱা আছে গৰুহাৰ সেইখিনিও কলা পৰে আপুনি এইখিনি মই যি দুটা বস্তু দিম আপোনালোকক সেই দুটা বস্তু আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ঘৰুৱাভাৱে পাৰিব ব্যৱহাৰ কৰিব ঘৰৰ পাকঘৰত যিখিনি বস্তু থাকে সেইখিনি বস্তুৰে আপোনালোকে কৰিব পাৰিব তো বলক তেন্তে কথাখিনি আলোচনা কৰোঁ এতিয়া কি হ'ল কাখলতি তল কলা পৰিলে কিছুমান বুলি নহয় প্ৰায় মানুহৰে আমাৰ কাখলতি তলটো খুব মানে কলাৰ নিচিনা হয় সেইটো কথা এনেকুৱা নহয় যে মানুহজন লেতেৰা বা তেনেকুৱাকৈ চাফা নকৰে চাফা কৰিলেও আপুনি যিমান ধুলেও বা চাফা কৰিলেও মানে সেইটো বস্তু অলপমান কলা পৰে আচলতে কি হয় এতিয়া স্লিভলেছটো বাৰু ঠিক আছে স্লিভলেছ মানুহে পিন্ধে কিন্তু তাৰ পিছত আৰু কথা হ'ল কি সেইখিনি বস্তু কাখলতি তলটো আচলতে হাতখন এইটো চিষ্টেম হৈ থাকিলে মানে সেইখিনি ঠাইত খুব এনেতো আৰু এনি টাইম মানে ধুনীয়া মানে বতাহবিলাক যেনেকুৱাকৈ পায় ন সেইখিনি নাপায় আচলতে নোপোৱাৰ ফলত এনি টাইম যেতিয়া বস্তুটো হাতখন এনেকুৱা হৈ থাকিব পৰি থাকিব তেতিয়া তাত মানে ঘাম যেতিয়া ওলাব ঘামটো মানে তাত ৰৈ যায় মানুহে গা ধুৱে চাফা কৰে তেতিয়ালৈকে অলৰেডি বহুত বেছি দেৰিয়ে হৈ যায় তো তেনেকৈ ঘামখিনি লাগি গৰমত ঘামবিলাক ওলাই কিনে তেনেকৈ সেইখিনি ঠাইত কলা পৰা নিচিনা হয় তাৰপিছত আৰু কলা পৰা নিচিনা হয় ডিঅ'ড্ৰেণ্ট ব্যৱহাৰ কৰে কিছুমানে ধৰক ভিট বা তেনেকুৱা কিবা বস্তু ধৰক ব্যৱহাৰ কৰে সেইবিলাক বস্তুত মানে খুব কেমিকেল থকাৰ কাৰণে মানে সেইখিনি বস্তু সেইখিনি ঠাই মানে কলা হৈ যায় আচলতে তাত আপোনালোকে ৰেজৰ ইউজ কৰিব পাৰে নাইবা ভেক্স ইউজ কৰিব পাৰে ঘৰুৱাভাৱেতো কৰিব পাৰিলে খুবেই বেছি ভাল কিন্তু আপোনালোকে কেমিকেল থকা তেনেকুৱা হেয়াৰ ৰিমুভেল ক্ৰীম ইউজ নকৰাই ভাল সেইখিনি মানে খুব মানুহ স্কিনত মানে খুব ক্ষতি কৰে তো তাৰ কাৰণে মই আজি ভিডিঅ'টো লৈ আনিছোঁ কৰি চাব ভিডিঅ'টো মই কোৱাখিনি কেনেকুৱা পায় আপোনালোকে কৰি চালে মই কিন্তু খুব বেছি ভালেই পাইছোঁ ব্যৱহাৰ কৰি বলক তেন্তে প্ৰথমটো হৈছে কি আপুনি গোল নেমু ল'ব গোল নেমু বা নেমু যিকোনো ল'লে হ'ল লৈ তাত আপুনি কি কৰিব এল'ভেৰা জেল ল'ব এল'ভেৰা জেলটো আপোনালোকে যিকোনো ল'ব পাৰে দোকানৰো ল'ব পাৰে ঘৰৰো ল'ব পাৰে যিটো আপোনালোকৰ ওচৰত থাকে সেইখিনি ল'ব তাত মানে এল'ভেৰা নেমু পিচৰ ওপৰত এল'ভেৰা জেলটো দি কিনে ঠাইখিনি ধুনীয়াকৈ ৰেপ কৰিব এনেকৈ ধুনীয়াকৈ চাৰ্কল মোচনত এনেকৈ মাছাজ কৰিব কমেও 20-25 মিনিটমান মাছাজ কৰিব তাৰপিছত 1-1.5 ঘণ্টা সময়মান আপুনি থৈ দিব বেছি থ'ব পাৰিলে খুবেই ভাল কিন্তু 1-1.5 ঘণ্টা সময় মিনিমাম 1 ঘণ্টা সময় আপুনি ৰাখিব তাৰপিছত ধুনীয়াকৈ চাফা পানীৰে ধুই দি আপুনি মইশ্চাৰাইজাৰ ইউজ কৰিব যিটো মইশ্চাৰাইজাৰ আপুনি মুখত ইউজ কৰে সেইটো মইশ্চাৰাইজাৰ কাখলতিৰ তলতো ইউজ কৰিব আমি নৰ্মেলি কি কৰোঁ সেইখিনি স্কিপ কৰি দিওঁ মুখত কৰোঁ তাৰপিছত হাত ভৰি চব কৰোঁ কিন্তু আমি কেতিয়াও কাখলতিৰ তলত বা তেনেকুৱা কৰে কিছুমান নকৰা নহয় প্ৰায় মানুহে কৰে বা তাৰ মাজত কোনো নকৰাবিলাক আছে মই নকৰাবিলাকক কৈছোঁ যিসকলে নকৰে গা ধোৱাৰ পিছত আপোনালোকে ঠাইখিনি যেতিয়া আপুনি ভালকৈ চাফা হৈ থাকিব সেই ঠাইখিনিতে আপোনালোকে মইশ্চাৰাইজাৰ ইউজ কৰিব আৰু মাজে মাজে টনাৰ ইউজ কৰিব টনাৰটো খুব বেছি ভাল কাম কৰে মুখত আমি টনাৰ ইউজ কৰোঁ কিন্তু কাখলতিৰ তলত আমি টনাৰ হয়তো কম শুনা যায় কিন্তু কৰিব তেতিয়া ভাল ৰিজাল্ট পাব তো সেইটো কৰিলে আপুনি নেমু আৰু এল'ভেৰা জেলেৰে মাছাজ কৰি কিনে মইশ্চাৰাইজাৰ ইউজ কৰিলে তাৰপিছত দ্বিতীয়টো আপুনি কি কৰিব নেমু ল'ব নেমু বাটিত এনেকৈ কৰি কিনে চেপি ল'ব বাটিত চেপি লৈ কিনে তাত মানে কলগেট ল'ব যিটো আমাৰ হোৱাইট টুথপেষ্ট আছে ন এক্টিভ চল্ট টুথপেষ্ট হোৱাইটটো সেইটো আপুনি ল'ব তাত আপুনি আৰু 1 চামুচমান বেচন ল'ব বেচন লৈ আপুনি পেষ্টটো বনাই ল'ব তাত আপুনি কেঁচা গাখীৰ দিব নাইবা পানী দিব বা গোলাপ জল দিব যিকোনো এই তিনিটাৰ বস্তুৰে কোনোবা এবিধ দিব পাৰে সেইখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈ কিনে আপুনি কাখলতিৰ তলত লগাব ধুনীয়াকৈ লগাই কিনে আপুনি আধা ঘণ্টামান সময় ৰাখি দি আপুনি এখন কি কৰিব টাৱেল এখন ল'ব টাৱেলখনেৰে আপোনালোকে ৰাফ কৰিব স্ক্ৰাবিং টাইপত ৰাফ কৰিব যেতিয়া 5-10 মিনিট সময় ৰাফ কৰিব তাৰপিছত চাফা পানীৰে ধুই দিয়ক আপোনালোকে তাৰপিছতো কিন্তু মইশ্চাৰাইজাৰ ইউজ কৰিব একদমেই নাপাহৰিব
তো এই দুটাই আছিলে আজিৰ এইটো ভিডিঅ' এইখিনি কৰি চাওকচোন খুব ভাল পাব আৰু যিখিনি মই আগলৈকে আগত ভিডিঅ'বিলাক দিছোঁ সেইবিলাকো চাব কেনেকুৱা পাই জনাব আৰু নতুন ইউটিউব হয় চেনেলটো তো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব লাইক শ্বেয়াৰ কৰিব ইমানেই আজি থেংক ইউ